নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জব ইনফৰমেশ্যন অফ আছামলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ষ্টেট বেংক অফ ইণ্ডিয়াত ৰিক্ৰুইটমেণ্ট ওলাইছে 2019 বৰ্ষৰ কাৰণে। তাৰ কাৰণে সৰ্বমুঠ 2000টা পোষ্ট খালী হৈ আছে আৰু আপোনালোকে তাৰ কাৰণে অনলাইন যোগে এপ্লাই কৰিব পাৰে। আৰু অনলাইন এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট হৈছে 22/4/2019 তাৰিখ। আৰু মই আপোনালোকক কৈছোঁ নেম অফ পোষ্ট প্ৰভিশ্যনাৰী অফিচাৰ্ছ আৰু টোটেল পোষ্ট আছে 2000টা পোষ্ট। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 840টা, OBCৰ কাৰণে 540, SCৰ কাৰণে 300, STৰ কাৰণে 150টা পোষ্ট আৰু EWS কেণ্ডিডেটৰ কাৰণে 200টা পোষ্ট সৰ্বমুঠ খালী হৈ আছে। আৰু তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব BA, BSc অথবা BCom পাছ কৰা, অথবা আপোনালোকে BA, BSc, BComৰ ফাইনেল ইয়েৰত আপোনালোকে পঢ়ি থকা হ'লেও হ'ব বুলি কৈছে। আৰু এজ লিমিটৰ কথা কৈছে যে 1 এপ্ৰিল 2019 তাৰিখৰ ভিতৰত 21ৰ পৰা 30 বছৰ হোৱা ব্যক্তিয়েহে এপ্লাই কৰিব পাৰিব। আৰু দৰমহাৰ কথা কৈছে যে 23,700 টকাৰ পৰা তেওঁলোকে 42,020 টকালৈকে তেওঁলোকে দৰমহা দিব বুলি কৈছে। আৰু তেওঁলোকে সেইটো অফিচিয়েল এডভাৰটাইজমেণ্টত তেওঁলোকে সেইটো উল্লেখ কৰিছে। আপোনালোকে সেইটো মই তলত দিয়া ডেছক্ৰিপশ্যনত আপোনালোকে সেইটো চাই ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কৈছে যে SC, SC, PWD কেণ্ডিডেটৰ কাৰণে 125 টকা আপোনালোকে দিব লাগিব। আৰু আদাৰ্ছ OBC অথবা জেনেৰেল কেণ্ডিডেটে 750 টকা দিব লাগিব বুলি কৈছে। আৰু এক্সামিনেশ্যন চেণ্টাৰবোৰৰ কথা কৈছে যে প্ৰিলিমিনাৰী এক্সামিনেশ্যন চেণ্টাৰকেইটা হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, কোকৰাঝাৰ, শিলচৰ আৰু তেজপুৰ। আৰু মেইন এক্সামিনেশ্যন চেণ্টাৰটো হৈছে গুৱাহাটী। আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা কৈছে যে আপোনালোকে এই ৰিক্ৰুইটমেণ্টটো পাবৰ কাৰণে প্ৰথমতে আপোনালোকে প্ৰিলিমিনাৰী এক্সামিনেশ্যন এটা দিব লাগিব। তাৰপিছত আপোনালোকৰ মেইন এক্সামটো হ'ব আৰু তাৰপিছত গ্ৰুপ এক্সাৰচাইজ আৰু ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত আপোনালোকে এই গোটেইকেইটা পাছ কৰাৰ পিছত আপোনালোকে এই চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু হাউ টু এপ্লাই, আপোনালোকে এই পোষ্টটোৰ কাৰণে কেনেদৰে এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে প্ৰথমতে SBI যোনটো অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে লগ ইন কৰি আপোনালোকে প্ৰথমতে তাত চেক কৰিব লাগিব ইম্পৰ্টেণ্ট লিংকত। আৰু লিংকত চেক কৰাৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশ্যন লিংকত গৈ এই আপোনালোকে নিজে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ৰেজিষ্টাৰ কৰাৰ পিছত যোনখিনি ষ্টেপ আছে আপোনালোকৰ ফাৰ্ডাৰ ষ্টেপছ আছে আৰু সেইখিনি গোটেইখিনি আপোনালোকে কমপ্লিট কৰাৰ পিছত আপোনালোকৰ এইটো কাৰণে অনলাইন কৰা আপোনালোকৰ হৈ যাব। আৰু ইয়াত কিছুমান ইম্পৰ্টেণ্ট ডেট কৈছে, আপোনালোকৰ 2 এপ্ৰিল 2019 তাৰিখৰ পৰা ইয়াৰ আৰম্ভ হ'ব আৰু 22 এপ্ৰিল 2019 ইয়াৰ শেষ হ'ব। ডাউনলোড প্ৰিলিমিনাৰী এক্সামিনেশ্যন এডমিট কাৰ্ড 3rd week of May 2019। আৰু ডেট অফ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 8, 9, 15 আৰু 16 জুন তাৰিখে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব। আৰু এক্সামিনেশ্যন ৰিজাল্টৰ 1st week of জুলাইত আপোনালোকৰ ৰিজাল্ট দিব বুলিয়ে কৈছে। আৰু আপোনালোকে প্ৰিলিমিনাৰী এক্সামিনেশ্যন পাছ কৰাৰ পিছত মেইন এক্সামিনেশ্যনৰ কাৰণে এডমিট কাৰ্ড আহিব বুলি কৈছে 2nd week of জুলাই 2019 তাৰিখত। আৰু মেইন এক্সামিনেশ্যন ডেট হৈছে 20 জুলাই 2019 তাৰিখ। আৰু মেইন এক্সামিনেশ্যন ৰিজাল্ট দিব 3rd week of আগষ্ট 2019। আৰু ডিক্লেৰেশ্যন অফ ফাইনেল ৰিজাল্ট 2nd week of অক্টোবৰ 2019, মানে 2019 চনৰ আপোনালোকে অক্টোবৰৰ দ্বিতীয় সপ্তাহত আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰাৰ সকলে ফাইনেল ৰিজাল্টটো পাব বুলি কৈছে। আৰু যদি আপোনালোকৰ সবিশেষ কিবা জানিবলগীয়া আছে তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ সকলোখিনি কথা গম পাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।